যোৰহাটৰ ৰজাবাৰীৰ মিছন কম্পাউণ্ড পথত সংঘটিত হয় পথ দুৰ্ঘটনা। পালচাৰ মটৰচাইকেল আৰু চেণ্ট্ৰ গাড়ীৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। যোৰহাটৰ ৰজাবাৰী মিছন কম্পাউণ্ড পথত মঙলবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। এখন চেণ্ট্ৰ গাড়ী আৰু পালচাৰ মটৰচাইকেলৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। উল্লেখ্য যে ৰজাবাৰী মিছন কম্পাউণ্ডৰ ভিতৰৰ এটা পথেদি AS03P6036 নম্বৰৰ এখন পালচাৰ মটৰচাইকেল তীব্ৰ গতিৰে আহি বিপৰীত দিশৰ পৰা গৈ থকা AS03E0013 নম্বৰৰ এখন চেণ্ট্ৰ গাড়ীত খুন্দা মাৰে। ফলত গাড়ীখনৰ সন্মুখৰ ভাগ আৰু পালচাৰ মটৰচাইকেলখনৰ সন্মুখৰ ভাগ ভাগি যায়। এই ঘটনাত দ্ৰব্যক্ৰমেহে ৰক্ষা পৰে মটৰচাইকেলৰ চালকজন। উল্লেখ্য যে যান-বাহন আৰক্ষীক খবৰ দিয়াত যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি ঘটনাস্থলীৰ পৰা চেণ্ট্ৰ গাড়ীখন আৰু পালচাৰ মটৰচাইকেলখন জব্দ কৰা দেখা গৈছিল।